হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকক নিউ ইয়েৰৰ বহুত ভেৰি হেপী নিউ ইয়েৰ বুলি শুভেচ্ছা জনালোঁ। আজি নিউ ইয়েৰ স্পেচিয়েলত মাইনো আজি কি বনায়, আৰু আপোনালোকে যদি মোৰ দৰে বনাব নাজানে তেন্তে হ'লে এই ভিডিঅ'টো আপোনালোকৰ বহুত সহায়ক হ'ব বুলি মই এই ভিডিঅ'টো বনাবলৈ ওলালোঁ। মায়ে আজি বনাব নিউ ইয়েৰ স্পেচিয়েলত অলৰেডি বনাইছে পিঠালি আৰু গাহৰি মাংস, তাৰপিছত গাহৰি মাংস ভাজি। এইবিলাকতো আপোনালোকে জানে। যদি আপোনালোকে পিঠালিৰ লগত কেনেকৈ গাহৰি মাংস বনাব সেইটো যদি নাজানে তেন্তে হ'লে আপোনালোকে কমেণ্টত কৈ দিব, আৰু প্লিজ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব। মাছৰ বইল বনাবলৈ আমাক লাগিব মাছ, বিলাহী, নহৰু আৰু জলকীয়া, পিঁয়াজ আৰু আদা। আপোনালোকে এই চাৰিটা পিঁয়াজ, নহৰু, আদা আৰু জলকীয়াক একেলগে মিক্সাৰত পিচি ল'ব পাৰে। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ বিলাহী কাটি ল'ব পাৰে। বলকচোন এতিয়া আমি বিলাহীৰ সৈতে মাছৰ বইল বনাওঁ। ফাৰ্ষ্টতে আমি দিলোঁ বিলাহী, তাৰপিছত ভালদৰে অকণমান সিজি ল'ব দিম বিলাহীটো। এতিয়া আমি দিম পিঁয়াজ, আদা আৰু নহৰু আৰু জলকীয়া। তাৰপিছত অকণমান ভালদৰে সিজি ল'ব দিম। তাৰপিছত আমি অকণমান মাছটো লাহেকৈ দি যাম। আমাৰ মাছ ৰেডি হৈ গ'ল। চৰি, আপোনালোকক নিমখ দিয়াটো দেখুৱাব নোৱাৰিলোঁ। এইটো হ'ল আমাৰ পিঠালি মাংস আৰু মাছ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপুনি কি চাব বিচাৰে। বাই বাই।